মই কিন্তু অকলে বহি থাকিব নোৱাৰো দেই। মই আকৌ লগ এটা গোটাই দিওঁ ক'ৰ পৰা। গোটাই কিয় দিব লাগিছে? তই নিজে বহি থাকিলে দেখোন হয়। হয়, ল'ৰাৰ লগত বহি চুপতি মাৰি থাকিম। তাৰমানে আমি কথা পাতিলে চুপুতি মৰাহে হয়। ল, মোৰ অকলে খোৱাৰ অভ্যাস নাই। মই চাহ নাখাওঁ। তেন্তে ময়ো নাখাওঁ। ইহ, নাখালে হ'বনে? ইমান কষ্ট কৰি বনাইছো। হয় নেকি? ঐ, বঢ়িয়া হৈছে। একাপ চাহ কিন্তু বৰপেটা খাব পাব লাগিছিলে। কি চাইছ? তোৰ হাতত একাপ চাহ খাবলৈ কপালত থাকিব লাগিব কিন্তু দেই। বঢ়িয়া আছে। মাৰ 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 মাৰ। কি হ'ল? চি গোটেই নিমখ। নিমখ? মই মনেই কৰা নাই। মই আকৌ চেনি চাহ বুলিহে খাই আছো। এই তোৰ হাতৰ চাহকাপ এনেও মিঠা। বৰ ভাল চাহ খোৱালে তহঁতৰ চহৰৰ ছোৱালীয়ে। মিঠা শুনো, বেছিকৈ মিঠাই খালে পিছে ডায়েবেটিছ হয়, সাৱধান। ঐ, মিঠাই মিঠাই আছে। কিছুমান মিঠাই খালে ডায়েবেটিছ ভালহে হয়। তোকো খম। এই তোৰ হাতৰ চাহকাপ এনেও মিঠা। অ মইনা, মইনা কি হ'ল? নুশুৱা নেকি? টোপনি অহা নাই অ পেহী। এইটো বয়সত এনেকুৱা হয় বুজিছ। অ পেহী, তোৰো হৈছিল নেকি? হৈছিল যদিও মনত নাই। শুই থাকো। এই বহচোন বা অলপ কথা পাতো। ক, কি কথা? এই যে শুন। নকওঁ দে, তই আকৌ ভাবিবি মই সোণৰ কথাকে ভাবি আছো। নাভাবো। কিয় ভাবিম? তইতো দিনটোত 10-12 বাৰ মানহে সোণৰ কথা সোধ। সেয়া মই কৈছিলো নহয়। ৰ ক, কি কথা সুধিব খুজিছিলি? নহয় মানে সোণে আচলতে কি কৰে? সোণ আচলতে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ। ভাল চাকৰি পাইছিল জানো। মাকক এৰি নগল, গাঁৱতে থাকি গল। সোণে চাগে মাকক বহুত ভাল পায় ন পেহী? কাইলৈ সোণহঁতৰ ঘৰলৈ লৈ যাম। সোণে মাকক কিমান ভাল পায় তই নিজে সুধিবি। হ'ব? এতিয়া শুই থাকো।